নমস্কাৰ বন্ধুসকল, হৰ হৰ মহাদেৱ। আজি যিটো বিষয়ত মই আপোনালোকলৈ ভিডিঅ'টো লৈ আহিছোঁ, সেই বিষয়টো আপোনালোকৰ কাৰণে অত্যন্ত জৰুৰী হ'ব। লাগিলে আপুনি যিমানে বয়সৰ পুৰুষ, মহিলা নতুবা শিশু যিয়েই নহওক, এই ভিডিঅ'টো প্ৰত্যেক ক্ষেত্ৰতে প্ৰত্যেকখনতে আপোনালোকৰ কাৰণে অত্যাধিক কামত আহিব লগা ভিডিঅ' হ'ব। তো পলম নকৰোঁ, মই ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যদি এতিয়ালৈকে কৰি লোৱা নাই, আৰু ভিডিঅ'টো শেষত মোৰ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। তদুপৰি বন্ধুসকল, আপোনালোকৰ কাৰণে এটা খবৰ আছে। যদি আপোনালোকৰ কোনোবা তন্ত্ৰ মন্ত্ৰ নতুবা শক্তি সাধনাৰ ওপৰত বিশ্বাসী, ঠিক আছে, তেনেহ'লে তেওঁলোকে মোৰ হিন্দী চেনেল মায়ং তন্ত্ৰ নামৰ চেনেলটোত গৈ পেলাই সেই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে আৰু তাৰ ভিডিঅ'সমূহ উপভোগ কৰিব পাৰে। তাতে মই নানান ধৰণৰ ভিডিঅ' সদায় আপলোড কৰি থাকোঁ, শক্তি সাধনাৰ ওপৰত, বিভিন্ন মন্ত্ৰ সাধনাৰ ওপৰত, ঠিক আছে, পৰমেশ্বৰ আৰু ঐশ্বৰিক শক্তিৰ ওপৰত। ঠিক আছে বন্ধুসকল, কিন্তু মোৰ লগতে আৰু এটা বিনম্ৰ অনুৰোধ, যিসকল মোৰ শ্ৰোতা বন্ধুৰ তন্ত্ৰ মন্ত্ৰ আৰু ঐশ্বৰিক শক্তিৰ ওপৰত বিশ্বাস নকৰে, তেওঁলোক অকল ছায়েন্স বা বিজ্ঞানৰহে ভক্ত, তেতিয়াহ'লে অনুগ্ৰহ কৰি মোৰ সেই চেনেলটোৰ পৰা দূৰত থাকিব, মায়ং তন্ত্ৰ নামৰ চেনেলটোৰ পৰা। কাৰণ তাতে আপোনালোকে আপোনালোকৰ উপযোগী তেনেকুৱা কোনো ধৰণৰ সমল নাপাব। কাৰণ যিহেতু আমি সকলোৱে জানো, বিশ্বাসে মিলয় হৰি। যদি বিশ্বাস কৰে তেতিয়াহে এইবিলাক বস্তুৰ কাম আছে, যদি বিশ্বাস নকৰে তেতিয়াহ'লে এইবিলাক বস্তুৰ কাম নাই। যদি আপোনালোকে এইবিলাক বস্তুৰ ওপৰত বিশ্বাস কৰে, তন্ত্ৰ মন্ত্ৰ সাধনা শক্তিৰ ওপৰত যদি আপোনালোকে বিশ্বাস কৰে, তেতিয়াহ'লে মই প্ৰাচীন পুৰণিকলীয়া নানান ধৰণৰ মন্ত্ৰ আৰু সাধনা মোৰ সেই চেনেলটোত হিন্দীত মই এক্সপ্লেইন কৰি থাকোঁ বা হিন্দীত মই ভিডিঅ' আপলোড কৰি থাকোঁ। আপোনালোকে গৈ পেলাই চেনেলটো চাই পেলাই ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। লিংকটো মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি দিম। তো আহিছোঁ আজিৰ টপিকটোৰ ওপৰত। বন্ধুসকল, আমাৰ জীৱনত আমাৰ দিন কেতিয়া ভাল হ'ব কেতিয়া বেয়া হ'ব সেই বিষয়ে আমি আগতীয়াকৈ নাজানো। যদি এই কথাটো আমি আগতীয়াকৈ গম পাব পাৰিলোঁ হয় যে আমাৰ দিন আজি ভাল, বেয়া দিনটো বাৰু বাদ দিয়ক, আমাৰ দিন এইকেইটা দিনত আমাৰ দিন ভাল হ'ব বা এইকেইটা দিন আমাৰ ভাল দিন আহি আছে, তেতিয়াহ'লে কি হ'ল হয়, আমাৰ যিবিলাক ইম্পৰ্টেণ্ট কাম বা যিবিলাক আমাৰ ডাঙৰ ডাঙৰ কাম থাকিলহেঁতেন, যিবিলাক আমাৰ নহ'লে নোহোৱা কাম থাকিলহেঁতেন, আমি সেইবিলাক হয়তো আমাৰ ভাল দিনকেইটালৈকে শ্বিফ্ট কৰি ল'লোহেঁতেন। নহয় জানো বন্ধুসকল? এনেকুৱা সুবিধা পালে ভাল হ'লহেঁতেন নে? ভাল হ'লহেঁতেন। কিন্তু বন্ধুসকল, আপোনালোকে নাজানে যে এনেকুৱা সুবিধা আপোনালোকে পায়, অৰ্থাৎ ঈশ্বৰে আপোনালোকক এনেকুৱা সংকেত প্ৰদান কৰে, ঠিক আছে। তাৰ বিষয়ে ডিটেইলছ মই ভিডিঅ'ত ক'ম, কিন্তু তাৰ আগতে কওঁ আপোনালোকৰ এই দিন আৰু ভাল বেয়া, দিন ভাল বেয়া যে চলে মানুহৰ, দিন ভাল বেয়া চলাৰ কাৰণ হ'ল মূলতঃ কালচক্ৰ। কালচক্ৰৰ বলতে মানুহৰ দিন ভাল হয় আৰু দিন বেয়া হয়। তাৰ লগতে গ্ৰহদোষ আৰু গ্ৰহৰ যিবিলাক আপোনাৰ গোচৰ, তাৰমানে গ্ৰহ গোচৰ মানে কি, এটা সময়ত নিৰ্দিষ্ট গ্ৰহ এটা ৰাশিৰ পৰা অন্য ৰাশিলৈ যায়, অন্য ৰাশিৰ পৰা অন্য ৰাশিলৈ যায়, ক'ৰবাত বক্ৰী হৈ পৰে, ক'ৰবাত সম হৈ বহে আৰু ক'ৰবাত শুভ দৃষ্টি নিক্ষেপ কৰে। আৰু ঠিক সেইমতে মানুহৰ দিনৰো ভাল বেয়া ৰাশি অনুযায়ী ডিপেণ্ড হয়। আজি মই সেই কথাৰ ওপৰত নাহোঁ, সেইবিলাক কথা মই নকওঁ। আজি মই ক'ম এনেকুৱা কিছুমান সংকেত বা এনেকুৱা কিছুমান চিম্বলৰ কথা, যিবিলাক আপোনালোকে প্ৰায় আপোনালোকৰ দৈনন্দিন জীৱনত লক্ষ্য কৰিব যেতিয়া আপোনালোকৰ ভাল দিন আহিব বা ভাল দিন আহিবলৈ আৰম্ভ হ'ব তাৰ আগে আগে। কিন্তু অজানিতে হওক বা জ্ঞানৰ অভাৱৰ কাৰণেই হওক, আমি তেনেকুৱা চিম্বলসমূহ আমি দেখা পায়ো আমি বুজি নাপাওঁ যে সেই সংকেতৰ অৰ্থ কি। তেনেকুৱা যে সংকেত আমাৰ আগত হ'ল, বিশ্ব চৰাচৰত ইমান ব্ৰহ্মাণ্ডত ইমান মানুহ আছে, কিন্তু সেইবিলাক বস্তু যে অকল আমাৰ লগতে ঘটিত হৈছে তাৰ অৰ্থ কি যদি আমি বুজি উলিয়াব পাৰোঁ, তেতিয়াহ'লে আমি নিশ্চয় অনুমান কৰিব পাৰিম যে কোনটো দিন আমাৰ ভাল আৰু কোন দিনত আমাৰ সামান্য বেয়া হ'ব পাৰে বা বহুত কিছু বেয়া হৈ যাব পাৰে। আজি আলোচনা কৰিম বন্ধুসকল সেই বিষয়ে। আজি আলোচনা কৰিম মই এনেকুৱা কিছুমান সংকেতৰ বিষয়ে আপোনালোকক ক'ম, যিবিলাক সংকেত আপোনালোকে দৈনন্দিন জীৱনত দেখিবলৈ পাব আপোনালোকৰ শুভ দিন আৰম্ভ হোৱাৰ আগে আগে, বা যদি আপোনালোকৰ বৰ্তমান শুভ দিন চলি আছে তেতিয়া। এতিয়া ইয়াৰে প্ৰথমটো সংকেতৰ বিষয়ে কৈ আছোঁ। প্ৰথমটো সংকেত হ'ল, যেতিয়া আপুনি ৰাতিপুৱা শুই উঠিয়ে প্ৰথম আইনাৰ সন্মুখত নিজক চাই নিজৰ চেহেৰাত যদি আপুনি এটা অদ্ভুত ধৰণৰ বা এটা যদি আকৰ্ষণীয় গ্ল' দেখিবলৈ পায়, ঠিক আছে, তেতিয়াহ'লে আপুনি বুজিব যে আপোনাৰ সেই গ্ল'ৰ কাৰণ হ'ল আপোনাৰ সেই দিনটো বা সেই দিনটোৰ পৰা আপোনাৰ অনাগত ভৱিষ্যতৰ দিনবোৰ আপোনাৰ ভালৰ ফালে আহিব। আৰু এইটো এটা শুভ লক্ষণ, আপোনাক ঈশ্বৰৰ দ্বাৰা প্ৰদত্ত, আপুনি ঈশ্বৰৰ দ্বাৰা এই সংকেত পাইছে। এতিয়া আপুনি বুজিব যে আপোনাৰ ভাল দিনৰ আৰম্ভণি হৈ গ'ল। দ্বিতীয়তে বন্ধুসকল, যদি আপুনি হঠাৎ আপোনাৰ কোনোবা অঙহী বঙহীৰ পৰা যদি পাবলগীয়া ধন
আমাৰ বহুতে এনেকুৱা হয় যে আমি অঙহী বঙহীক বহুত ধন দি থৈ দিওঁ, তাৰপিছত তেখেতসকলে এইবিলাক ঘূৰাই দিয়াৰ নাম নলয় আৰু আমিও খুজিবলৈ বেয়া পাওঁ। যদি তেনেকুৱা ধন আপোনালোকে অকস্মাত পাই গৈছে, নতুবা অন্য কোনো ব্যক্তিৰ লগত আপোনাৰ ধনৰ লেনদেন আছিল আৰু সেই পইচা আপুনি যদি ৰাতিপুৱাই পাই গৈছে, তেতিয়াহ'লে আপুনি বুজিব যে আপোনাৰ ভাল দিন আৰম্ভ হৈ গৈছে। তৃতীয়তে বন্ধুসকল, আপোনালোকে লক্ষ্য কৰিব, যেতিয়া আপোনালোকে ঘৰৰ পৰা বাহিৰলৈ ওলাব, হয়তো আপোনাৰ মায়ে নতুবা আপোনাৰ বৌয়ে নতুবা আপুনি যদি গৃহস্থ, আপোনাৰ যদি পত্নী আছে, আপোনাৰ পত্নীয়ে যদি পানী বা গাখীৰেদি ভৰ্তি কোনো বাচন আপোনাৰ সন্মুখেদি লৈ যায় বা আপোনাৰ সন্মুখত লৈ আহে, তেতিয়াহ'লে আপুনি ভাবিব যে আপোনাৰ সেই দিনটো অত্যন্ত শুভ দিন হিচাপে গণ্য হ'ব। সেইদিনা আপুনি যিকোনো শুভ কাম হাতত ল'ব পাৰে। চতুৰ্থতে বন্ধুসকল, শৰীৰৰ ৰাইট হেণ্ড ছাইডৰ যিকোনো অংগ যদি আপোনাৰ নাচিব ধৰে, ঠিক আছে, আমি এইটো চকু নচা বা গাল নচা বা কান্ধ নচা বুলি কওঁ, যদি তেনেকুৱা ধৰণৰ আপোনাৰ সোঁফালৰ গাল, হাত নতুবা যদি আপোনাৰ কান্ধ, যিটো আমাৰ চল্জাৰ, যদি আপোনাৰ নাচিব ধৰে নতুবা চকু, তেতিয়াহ'লে আপুনি বুজিব যে আপোনাৰ শুভ দিন আহি গৈছে। এতিয়াৰ পৰা আপোনাৰ সকলো ফালে লাভে লাভ আপুনি দেখা পাব। পঞ্চমতে, যেতিয়া আপুনি ঘৰৰ পৰা ওলাই গৈ কাৰোবাক যদি পানী ভৰাই থকা দেখা পায়, কোনোবা পাত্ৰত যদি পানী ভৰাই আছে, ধৰক কোনোবা টেপৰ সন্মুখেদি আপুনি পাৰ হৈ গৈছে বা দমকলৰ সন্মুখেদি আপোনালোক পাৰ হৈ গৈছে আৰু তাতে কোনোবাই বাল্টিং ভৰাই আছে নতুবা কলহ ভৰাই আছে, তেনেকুৱা কাৰ্য যদি আপুনি দেখা পায়, তেতিয়াহ'লে আপুনি ভাবিব যে আপোনাৰ সেই দিনটো অতি ভালদৰে পাৰ হ'ব। আৰু 6 নম্বৰতে বন্ধুসকল, আপুনি ৰাতিপুৱা যেতিয়া আপোনাৰ নিজৰ কৰ্মৰ কাৰণে ওলাই যাব বা আপোনাৰ যদি যিকোনো বিজনেছ পাৰপাছৰ কাৰণে যেতিয়া আপুনি ওলাই যাব বা অত্যন্ত যদি কিবা শুভ কামৰ কাৰণে আপুনি ওলাই গৈছে, আপোনাৰ যদি কিবা কাম আপুনি হাতত লৈছে সেইদিনাখন, আৰু সেই ওলাই যাওঁতে যদি আপুনি দেখা পায় যে কোনোবা সৰু বালক বা কোনোবা সৰু বালিকা আপোনাৰ আগেদি অতি হাঁহিমুখে খিলখিলাই হাঁহি বা মিচিকীয়া হাঁহিৰে সৈতে আহি আপোনাৰ সন্মুখত থিয় হৈছে বা আপোনাৰ সন্মুখেদি পাৰ হৈ গৈছে বা আপোনাক ধুনীয়াকৈ হাঁহি মাত লগাই গৈছে, তেতিয়াহ'লে আপুনি বুজিব যে আপোনাৰ সেই দিনটোত আপুনি যি কাৰ্য হাতত লৈ ওলাইছে ঘৰৰ পৰা, সেই কাৰ্যটো আপোনাৰ সফল হ'বই, অৰ্থাৎ সেই কাৰ্যত আপুনি সফলতা প্ৰাপ্ত কৰিবই। অষ্টমতে বন্ধুসকল, যদি আপোনাৰ হাতৰ যদি যি খৰচ, সেই খৰচ যদি লাহে লাহে কমিবলৈ আৰম্ভ কৰে, তাৰমানে যিবিলাক হঠাৎ অহা খৰচ যদি আপোনাৰ কমি যায়, ধৰক এটা মাহত আপোনাৰ হঠাৎ যিবিলাক খৰচ মানুহৰ আহি যায়, কেতিয়া কি হঠাৎ খৰচ আহে কোনো ক'ব নোৱাৰে, কিন্তু যদি আপোনাৰ সেই হঠাৎ অহা খৰচৰ পৰিমাণ যদি আপোনাৰ কমি যায় বা হঠাৎ যদি খৰচ নোলায় কোনো, তেতিয়াহ'লে আপুনি বুজিব যে এইকেইটা দিন আপোনাৰ কাৰণে অত্যন্ত শুভ আৰু আগৰ দিনকেইটাও মানে ভৱিষ্যতৰ দিনকেইটাও আপোনাৰ কাৰণে শুভ ৰূপে বৰ্তি থাকিব। নৱমতে বন্ধুসকল, পশু পক্ষীৰ পৰাও আমি কিছুমান সংকেত পাওঁ, যেনে এতিয়া যদি ধৰক বান্দৰে আপোনাৰ ছাতৰ ওপৰত কিবা নাৰিকলৰ বাকলি নতুবা আমৰ কিবা ডালি নতুবা কোনো গছৰ ডাল নতুবা নিজেই যদি তাতে জঁপিয়াই থাকে, তেতিয়াহ'লে আপোনালোকে বুজিব যে আপোনালোকৰ ভাল দিন আৰম্ভ হৈছে। আৰু যদি আপোনালোকৰ ঘৰত কোনোবা মেকুৰীয়ে যদি পোৱালি জন্ম দিয়ে, তেতিয়াও আপুনি বুজিব যে আপোনালোকৰ দিন ভালৰ ফালে আহিব লৈছে। আৰু যদি আপোনাৰ ঘৰত কাউৰী নতুবা অন্য কোনো চৰাইয়ে যদি কিবা বাচন বৰ্তন ক'ৰবাৰ পৰা আনি যদি আপোনাৰ ঘৰৰ চোতালত বা আপোনাৰ ঘৰৰ ছাতত য'তে নহওক যদি পেলাই দিয়ে, তেতিয়াহ'লেও বুজিব যে আপোনাৰ ঘৰলৈ লক্ষ্মী আগমনৰ সময় আহি আছে, অনাগত ভৱিষ্যতে আপোনাৰ ঘৰলৈ অগাধ লক্ষ্মী আগমন হ'ব। তো বন্ধুসকল, আজি ক'লোঁ এনেকুৱা 9টা সংকেতৰ বিষয়ে, যিকেইটা অধ্যয়ন কৰিলে বা যিকেইটা আপোনালোকৰ জীৱনত ফ'ল' কৰিলে আপোনালোকে গম পাব যে আপোনালোকৰ ভাল দিন আৰম্ভ হৈছে বা ভাল দিন আহি আছে। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিব। যদি ভিডিঅ' ভাল লাগিল তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু চেনেল যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি আপোনালোকে মোৰ মায়ং তন্ত্ৰ চেনেলটো উপভোগ কৰিব বিচাৰে, তেতিয়াহ'লে লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব, গৈ পেলাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো আজিলৈকে ইমানেই, ধন্যবাদ।